হাই গাইছ, আজি সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰ কাৰণে অকণমান ফুৰিবলৈ যাওঁ। ক'ত যাওঁ? দীঘলী পুখুৰীলৈ যাওঁ আৰু বলক তেতিয়াহ'লে। ইতিমধ্যে দীঘলী পুখুৰী আহি পালোঁ। এয়া দেখাই পাইছে আপোনালোকে, দীঘলী পুখুৰী আহি পালোঁ ইতিমধ্যে। বহুত মানুহ ৰে। তামান মানুহ হৈছে, দীঘলী পুখুৰীৰ পাৰত ইমান মানুহ হৈছে সৰস্বতী পূজাৰ দিনাখন। দীঘলী পুখুৰী আমাৰ চুমুজাই হেৰি খাইছে, চিঙৰ খাইছে। এইটোৱে হ'ল দীঘলী পুখুৰী পাৰ। দীঘলী পুখুৰীত আজি বহুত মানুহ। ৰাতি দৃশ্য এয়া দীঘলী পুখুৰী। भारत माता की, भारत माता की, भारत माता की, वंदे वंदे। धन्यवाद। এইটো হ'ল দীঘলী পুখুৰীৰ মেইন গেটটো। লগতটো